হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা যে পকাই দিওঁ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু বটঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা যে গৰমো নাই আৰু বৰষুণো নাই ধুনীয়াকৈ আমি ইয়াত আহি উপস্থিত হৈছো আৰু ইমান ৰাইজ ইয়াত উপস্থিত আছে মই গেৰেণ্টি দি ক'ব পাৰো ফকিৰা গাম আমি জিকিমেই 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 জিকিম নে নাই জিকিম শ্ৰদ্ধা ৰাইজ আমাৰ বিটিআৰৰ ইলেকশ্যন আগষ্ট মাহত ডিক্লেয়াৰ হ'ব আৰু পূজাৰ আগতে বিটিআৰৰ ইলেকশ্যন হ'ব আৰু পূজাৰ পিছত আমি নিজক প্ৰস্তুত কৰিব লাগিব যাতে অহা বছৰ এপ্ৰিলত যেতিয়া বিধানসভাৰ ইলেকশ্যন হ'ব তেতিয়াও যাতে আমি অসমত চৰকাৰ গঠন কৰিব পাৰো শ্ৰদ্ধা ৰাইজ ৰাজ্যৰ বিধানসভাৰ ইলেকশ্যনৰ আগতে বিটিআৰৰ ইলেকশ্যন অনুষ্ঠিত হ'ব সেইকাৰণে এই বিটিআৰৰ ইলেকশ্যন কেৱল মাত্ৰ বিটিআৰৰ কাৰণেও নহয় আমাৰ অসমৰ কাৰণে এটা ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা জেপি
অমিত শাহ ফকিরা গ্রামের কার্যকর্তা বলিয়া টাকা দিকেন